ধন্যবাদ। চেনেলটো সকলো ছাবস্ক্ৰাইব কৰিব। উদীয়মান যুৱক ইউটিউব চেনেল এটা কৰিছে, তেওঁ আগবঢ়াই নিবৰ কাৰণে তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ দাদা, লগ পাম। নাই কমা নাই এই ৰাণা ভাগ পাই গেলো। হয় নমস্কাৰ। বজাৰত কাছকাটা বজাৰ কৰিব আহিলোঁ। কি অফিচৰ কাৰণে দাদাৰ ওচৰত আহিলোঁ। এতিয়া মই যাওঁ, বাই বাই। পুৰুষ মিক্সাৰৰ অন্য এটি ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ কাছকাটা বজাৰ। মোৰ লগত যাব দীপমণি আৰু জগদীশ। আজি গাড়ী অনা নাই, আজি চাইকেল লৈ আহিছোঁ। এয়া চাব পাৰে, এয়া আজি তিনিও আমি চাইকেল ল'ম। আগতে আমি খোজকাঢ়ি আহিছিলোঁ, এইখন বজাৰত খোজকাঢ়ি আহিছিলোঁ, মালপোৱা চাহ খাইছিলোঁ। গতিকে আজি বহুদিনৰ মূৰত চাইকেল লৈ আহিছোঁ। ৰ'দ দিছে, বহুত ৰ'দ দিছে, তথাপিতো আজি মন গ'ল চাইকেল লৈ আপোনালোককো বজাৰখন দেখুৱাই দিওঁ। আমাৰ পৰা বেছি দূৰ নহয়, 3 কিলোমিটাৰমান হ'ব আমাৰ পৰা। এই চাইকেল মাৰি যাই আছোঁ আমি কাছকাটা বজাৰ, বিডিয়াৰ ওচৰতে আৰু। গাইছ জগাই বোলে বৰশী আনিব আছি বোলে আজি বজাৰত দি মাছ খাহে এৰিব বোলে। গাইছ চাওক, আমাৰ এইফালে এয়া পিয়াক বুলি কয়, ভুই ৰোৱাটোক আমাৰ ইয়াতে পিয়াক ৰোৱা বুলি কয়। আপা বুলি মাতোঁ। খুব ভাল ক্ৰিকেট খেলা খেলে, বহুত দূৰত দূৰত যাই খেলা খেলে পাইছি, পুৰস্কাৰো পাইছি বহুত। কিন্তু সুবিধা নাই কাৰণে আজি আগবাঢ়ি যাব পৰা নাই। এইখন চাইকেল কিনিব মোৰ 9 বছৰ হৈ গ'ল। নেক্সট আমি মদন কামদেৱ চাইকেল লৈ যাম বুলি ভাবি আছোঁ। চাইকেল ৰাইড হ'ব, এইটো সোনকালে হ'ব, মোটামুটি এসপ্তাহ 2 সপ্তাহৰ ভিতৰত হ'ব। অলপমান বতৰটো ভাল কৰিব দিছোঁ, ইমান ৰ'দত যাব নোৱাৰিম ইমান দূৰলৈকে। 12টা যে বাজিছি, এই সূৰ্যটো একদম মূৰৰ ওপৰত আছে। আগৰ মানুহে এনেকৈ টাইম মানে ঠিক কৰিছিল কেইটা বাজিল। আজিকালি নিচিনাতো মোবাইল, ঘড়ী এইবিলাকতো আৱিষ্কাৰ হোৱা নাছিল। ইয়াৰ পৰা আৰম্ভ হৈছে বেয়া ৰাস্তা। বানপানী হৈছিলে, বানপানীত ৰাস্তাটো বেয়া হৈ গৈছে। চাইকেলকেইখন ক'ত থবি? হা, চাইকেলকেইখন থৈ ল'লোঁ, নিৰাপদ ঠাইত থৈ ল'লোঁ। নিৰাপদ বুলি ক'ব নোৱাৰোঁ, চোৰে নিনিলে নিৰাপদ, আৰু চোৰে নিলে আৰু সেই আৰু খোজকাঢ়ি যাব লাগিব ঘৰত। গতিকে বলক, বজাৰ আহি পালোঁ। মনত আছোঁ, এয়া মাহত দালি নিব আছোঁ। বজাৰ কেনেকুৱা প্ৰিয়ংকা? বজাৰ বেয়া নহয়, আৰু দামটো অলপ 30 টকাৰ পৰা 25 টকা হৈছে। আলু হা, 30 টকাৰ পৰা 26 টকা হৈছে। আচ্ছা, দাম কমছি অলপ আগতকৈ অলপ কমছি। পানী উঠিছিল নে ইয়াতে? পানী উঠছি, একদম 1 টকা লৈছে। আজি প্ৰথম বজাৰ নেকি পানীৰ পিছত? আজি প্ৰথম বজাৰ। গতিকে এইখন হৈছে আমাৰ গাঁৱৰে ইব্ৰাহিম কাৰ। এয়া বজাৰত আহে প্ৰত্যেক মঙলবাৰ আৰু শনিবাৰ আহে। বজাৰত দাম কমছি, আগতকৈ দাম কমছি গাইছ। আলুৰ দাম 25 টকা হৈছে বোলে। পিঁয়াজৰ দাম কিমান হৈছে প্ৰিয়ংকা? 26 টকা পেজ, 30 টকা আছিল আগতে। আলুৰ দাম কিমান কমছি? 5 টকাকৈ কমছি। বানপানীৰ পিছত এই বজাৰ বহাৰ কাৰণে অলপমান মানুহ কমছি। এই আলু লগাইছ 5 টকাকৈ কমত পাইছোঁ আলু, সেইকাৰণে 2 কেজি লওঁ। কি চিৰা?
বাঁহ ধানৰ চিৰা আমাৰ বজাৰত পায় বাঁহ ধানৰ চিৰা আৰু এইটো পেপাৰ চিৰা বোলে কিবা গাইজ এই যে ফিল্ডখন দেখিছে ইয়াত এক কঁকাল পানী হৈছিল বোলে গোটেই পানী হৈছিল এই বজাৰৰ কাষতে আছে কেডা বজাৰত আছি কি ললি আজকেডা এই কিমানখিনি ল'লোঁ আলু দালি পিঁয়াজ দাম কমছি বোলে আগতকে কমা বুলি কৈছি গা নাই কমা নাই দাম বাঢ়িয়ে আছে আচ্ছা আলু বোলে 5 টকাকৈ কমছি আলু 5 টকাকৈ কমা বুলি কৈছি তেতিয়াহ'লে মোৰ পৰা বেছি ল'লে হ'ব পাৰে মোৰ পে 25 টকাকৈ লৈছি তোৰ তাৰ পে 30 আচ্ছা ঠগালে মোক ঠিক আছে তেতিয়াহ'লে লগ পাম এখন সৰুতে আমি খাইছিলোঁ ইয়াতে চিংৰা চাহ খাইছিলোঁ আজিও খাই যাম বাৰু কিবা গতিকে বজাৰ বুলি ক'লে এনেকুৱা ঘৰগিলা মনত পৰে আগতে আছিল এনেকুৱা খেৰৰ ঘৰ আজিকালিতো খেৰৰ ঘৰ পাবাৰে নহা হ'ল এনেকুৱা খেৰৰ ঘৰ এই ৰাণা ভাগ পাই গ'লো হয় নমস্কাৰ বজাৰত কাঠকাটা বজাৰ কৰিব আহিলোঁ কি অফিচৰ কাৰণে দাদাৰ ওচৰত আহিলোঁ এতিয়া মই যাওঁ বাই বাই দোকান কেনে চলছি পানী হৈছিল না এইগিলা তামোল পানী ঘৰত উঠছি নে নাই আমাৰ ঘৰততো একাঠি পানী কিবা এই মোনাখন বিয়াত লোৱা মোনা ন দাদা বিয়াত লোৱা মোনা আমাৰ এইফালে বিয়াত লয় এখন মোনা দৰাই লয় বজাৰৰ মোনা এৰি থৈ আহিছি আকৌ বিচাৰিব গেছি দৰাই ক'তবা থৈছি পাওনে নাপাওঁ তাকেতো এই বৰশী লোৱা তাতে থৈছে কিজানি বেগটো পালা বাৰু অৱশেষত বৰশী লোৱা তাতে থৈছিলি না এই বজাৰ ল'লোঁ আমি হ'ব সৰু মোনা হ'লেও ভৰ্তি হৈছে এই হোটেলত সোমাইছোঁ আমি হোটেলত খোৱাৰ কাৰণে এই মালপোৱা আছে এয়া আমি বজাৰত লগ পালোঁ আপোনালোকে চিনি পায়েই এখেতক বিশিষ্ট পাঠক আমাৰ ওচৰৰে হয় আমাৰ লোকেল হয় ভৱেন চন্দ্ৰ কলিতা ধন্যবাদ তো ভাল লাগিল এখেতক লগ পাই ধন্যবাদ চেনেলটো সকলো ছাবস্ক্ৰাইব কৰিব উদীয়মান যুৱক ইউটিউব চেনেল এটা কৰিছে তেওঁ আগবঢ়াই নিবৰ কাৰণে তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ দাদা লগ পাম হোটেল বুলি ক'লে এয়া বজাৰৰ হোটেল বুলি ক'লে এয়া বাঁহৰ ছাল এনেকুৱা এটা দৃশ্য আপোনালোকৰ নিশ্চয় মনত আছে বজাৰৰ প্ৰত্যেক হোটেলবিলাকে এনেকুৱা হয় এয়া দেখিছে এয়া তক্তাকে ডেস্ক হিচাপে ব্যৱহাৰ কৰা হৈছে মই কৈছিলোঁৱে খাৱান ভাল আমাৰ ইয়াৰ এটা পৰঠা শেষ হ'ল আৰু এটা ল'লা আকৌ অনাই বোলে কোনা এটাই ভৰ্তি হোৱা নাই তো ফুড চেলেঞ্জ দেখাম মই এক লৈ মালপোচ আহে কাম নকৰিলে সেইকাৰণে পৰঠা এটাও খাই দিলোঁ বজাৰ হৈ গ'ল আমাৰ এতিয়া আমি ঘৰত যাব যাই আছোঁ
এতিয়া সময় হ'ল 1:30 ঘণ্টা সময় থাকিলোঁ বজাৰত। গতিকে যদিহে আমাৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক এটা কৰিব। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। যদিহে মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দাবাই দিব। ধন্যবাদ।